खुलुमबाय निउस 24 बड'लेण्ड नायगिरि नोंथांमोनखौ बरायना दिनैनि ब्रेकिं निउसआव आं अनजालि। बिटिसि बिसायख'थि फोसावगिदिं हाबाफारियाव बिटिसि नाङै सोलिबोनाय थानायखौ नुनो मोन्दों। गावबागाव दोलोनि गोहो बांहोनायनि राजखान्थि फोथाराव राजखान्थि हान्जाया दिनै उदालगुरि जिल्लानि सिङाव खालिंदुवार समष्टि बिजाथि दिलीप कुमार बर'नि जाना इउपिपिएल मिरु आफादनि पृथ्वीराज नारायण देब मेसा गोबां गामियाव बिसायख'थि फोसाव आफादाव बाहागो लायो। रुपाघाट पिसिडिसिनि रुपाघाट गामिनि फोसावगिदिं मेलाव बिबुंथि लाखिना फैबाय थानाय बिटिसि बिसायख'थियाव खालिंदुवारनि बिजाथिनो ट्रेक्टरनि सावगारियाव भट होना होनो देरहा होनो खावलायो। আৰু মই ভাবো যে আপোনালোকৰ আমি গুৰুত্ব নালাগে কিমানে যে আমিও ঘুষা মাৰো আমিও থাপৰ মাৰো কাৰণ আমিও মানুহ আমিতো আৰু গান্ধী নহয় আমিতো আৰু মানে ধাৰ্মিক সাধু নহয় কিন্তু এইটো আমি কৰিব নোৱাৰো যিটো আমি ৰাজনীতিত আছো আমি কি কৰিব লাগিব সেই খংখিনি পুৰা মনৰ ভিতৰত খংখিনি লৈ গৈ যেতিয়া আমি বেলট পেপাৰত ভোটটো দিম এনেকা কৰি ঘুষাৰ নিচিনাকে স্কামটো ধৰি ট্ৰেক্টৰৰ চিহ্নত জোৰছে যিমান জোৰছে পাৰো সিমান জোৰে ভোটটো দিব লাগিব আৰু তেতিয়াহে আপোনালোকৰ এনেকুৱা হ'ব যে বিপিএফে উচিত উত্তৰ পালে আৰু যেতিয়া ট্ৰেক্টৰৰ চিহ্নত সেই স্টাম্পটো কৰিব আমি ভাবিম যে বিপিএফৰ দুৰ্নীতি বিপিএফৰ স্বৈৰাচাৰিতা আৰু বিপিএফৰ যি কলংকিত অধ্যায় সেই কলংকিত অধ্যায়ৰ মুখত এটা জোৰদাৰ ঠাক্কৰ কৰিছে বুলিহে আমি ভাবি ল'ম। এইখিনিয়ে কৈছো ধন্যবাদ ভুল ত্रुटि হলে खौरांगिरिनि सोंनायनि फिननायाव रायजोफोरा सोलायनाय लाबोनो आरो बिटिसिनि जाख्ल'नाय गैयै खुंथाय लाबोनो इउपिपिएलआव मदद होबाय होनना बुङो। रिपर्ट जितेन बसुमतारी निउस 24 बड'लेण्ड। বৰ্তমান আমি ডাঙৰটো আমি ডাঙৰ মানে বিপিএফ কি কৰিলে আপুনি লাভ মাৰি দিলো এতিয়া কোনটো দলত আহিলে আচ্ছা আপুনি ইউপিপিএলত আহি কি হওক ভাল পাই পেলাই আহিছে আপুনি ইউপিপিএলত কি হওক ভাল পাই মানে আমাক পৰিৱৰ্তন লাগে সেইকাৰণে আমি তাৰমানে ইউপিপিএলত জইন কৰিছোঁ। আমি বৰ্তমান ইউপিপিএলতে আমি যোগ দিছোঁ। আগতে কোনটো পাৰ্টিত আছিল আমি আগতে বিপিএফত আছিলোঁ পুৰা মানে ত্যাগ কৰিছোঁ আৰু নতুনকৈ আমি যোগ দিছোঁ। তেওঁলোকৰ মানে নতুন পৰিৱৰ্তনবিলাক ভাল লাগিছে। বিপিএফ ইমান ধুনীয়া মানে পাৰ্টি আছিলে ইমান কামবিলাক আমি ভাল পোৱা নাই তেওঁলোকে নিজৰ স্বাৰ্থত কৰে পাব্লিকক মানে নকৰে দিব নিদিয়ে সহায় নকৰে বা আয়োগবিলাকক মানে ৰাস্তা পদূলি সেইবিলাক নিদিয়ে সেইকাৰণে আমি বিপিএফক ত্যাগ কৰি মানে ইউপিপিএলত আদৰি লৈছোঁ। কেই বছৰ হৈছিল আপোনাৰ বিপিএফ আমি বিপিএফত 17 বছৰ হৈছে তাৰমানে এইবাৰ প্ৰথম আমি ইউপিপিএলত যোগ দিছোঁ যোগ দিছে এতিয়া আপুনি ইউপিপিএলত আহি কেনে লাগিছে খুব ভাল লাগিছে। আপুনি একদম চিয়ৰ নে ইউপিপিএল চৰকাৰ গঠন আৰু আমি ইউপিপিএলত এনেকুৱা যোগ দিছোঁ মানে ইউপিপিএলক আমি জিকাম চিয়ৰ নে আপুনি এইটো বিপিএফৰ কৰ্মী আছিলে আমাৰ 17টা বছৰ আপুনি বিপিএফত জইন কৰিছিলে বিপিএফৰ কাম কৰি আছিলে বৰ্তমান সময়ত ৰাইজক আপুনি ইউপিপিএলৰ এজন সদস্য হৈ ৰাইজক কি বুলি আহ্বান কৰিব মই সকলো ৰাইজকে অনুৰোধ কৰিছোঁ তেওঁলোকে আহক ইউপিপিএলত যোগ দিয়ক তেওঁলোকৰ পৰিৱৰ্তন তেওঁলোকৰ কাম কাজত সহযোগ কৰক আমি তেওঁলোকক সহযোগ কৰিলে তেওঁলোকে আমাক সহযোগ কৰিব সেইটোৱে মই ৰাইজক ক'ব বিচাৰিছোঁ। আৰু না আমিতো পৰিৱৰ্তন বিচাৰোঁ আগতে যিটো ৰাজনৈতিক পাৰ্টি আছিল সেইটো সিমান এটা হেৰি কৰিব পৰা নাই গতিকে এতিয়া নতুন নতুন দল আহিছে তাৰে ভিতৰত আমি এই অঞ্চলত এটা হোৱা নাই। আপুনি কোনটো সমষ্টিত মই খালিংদুৱাৰ এতিয়া আপুনি খালিংদুৱাৰ সমষ্টি হিচাপে খালিংদুৱাৰ সমষ্টিৰ যিটো প্ৰাৰ্থী কোন আছে ইউপিপিএলত দিলীপ কুমাৰ হয় বৰ্তমান মানে যিটো পাৰ্টি ইউপিপিএলৰ বড়োৰ কাৰণে আপুনি ৰাইজক কি বুলি আহ্বান কৰিব সকলোৱে দিলীপ কুমাৰক সমৰ্থন কৰিব লাগে কিহৰ কাৰণে কৰিব লাগে এইটো এটা নতুন এটা ৰাজনৈতিক দল ছাত্ৰ সন্থাৰ এটা হেৰি হৈছে তেওঁলোকে কাম কৰিব পাৰিব আৰু এই লৈ আমি এটা ভাবিছোঁ আৰু পৰিৱৰ্তনটো লাগে ঠিক আছে।